আৰে জানা কুদিয়া গাঁও মানুহক সকলোৱে ইয়াক টুপিৰাম বুলিহে জানে বহাই দি বুলি পইচাখিনিটো খালে মই কষ্ট কৰি উপাৰ্জন কৰা টকাখিনিও খালে টুপিৰামে টুপিৰামি আকৌ বিচাৰি নিজে নিজে হাতত টুপিটো লৈ মাথাটো পাতি দিব আৰু মই টুপিটো পিন্ধাই দিলে মই একেবাৰে টুপিৰাম হৈ যাওঁ টুপিৰাম মই নিজৰ কাৰণে হোৱা নাই নহয় মই BA পাছ কৰি ঘৰত বেকাৰ হৈ বহি আছোঁ ভাইটিয়ে ইঞ্জিনিয়াৰিং কলেজত চিট পালে তাক গুৱাহাটীত ৰাখি পঢ়ুৱাব লাগে মই যদি ভাল মাথা কেইটামান চাই টুপি নিপিন্ধ ভাইটিক ইঞ্জিনিয়াৰ বনাম কেনেকৈ এইবাৰ যিমানে দূৰত নাথাকো কিয় দাদা তইতো সদায় মোক কাষত থাক ইয়াত আমাৰ সৰুকালৰ কথাবোৰ ভাবিলে আচৰিতেই লাগে জানানে আমাৰ পেটৰ ভাত পুহি পেলাবলৈ মায়ে যে আৰে তাৰে ঘৰত কাম কৰি ঘূৰি ফুৰিছিল আৰু আমি যে ঘণ্টাৰ পাছত ঘণ্টাই পাক পাৰি বহি থাকিছিল আৰু সেইখন ঘৰৰ ল'ৰা আজি গুৱাহাটীত গৈ ইঞ্জিনিয়াৰিং কৰি আছে একমাত্ৰ তোৰ নিচিনা দাদা এটা যাৰ কাৰণে নহওক কিয় তই ইঞ্জিনিয়াৰিং পাছ কৰি কৰিবলগীয়া বহুত কাম আছে প্ৰথম কামটো কি জানো নাই কি দাদা এই গাঁওখনৰ মানুহে মোক টুপিৰাম বুলি ঠাট্টা কৰে সিহঁতৰ মুখত গৈ পিঠা ভৰাব লাগিব ভৰালো পিঠা আৰু ঘৰটো ভাগি গৈছে নতুনকৈ সাজিব লাগিব একে খুবে বিল্ডিং খাৰা কৰাই দিবি বাপে কুশল মহাজনৰ ঘৰটোতকৈ ওখ হৈ যাব আৰু বেটেৰী ৰিক্সাখন কিনি দিবি মোক ভাড়া মাৰিব আরে ব্যাটারি রিক্সা কি আমার গাড়ি কিনে দিই